বৈকুণ্ঠ জুতায়া সেই স্থানে নিজৰ গুৰু সেই স্থানে নিজৰ গুৰু ভৈৰন্ত উদয়া। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু সকলোলৈকে হোলীৰ শুভেচ্ছা জনাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই বৰ্তমান গৈ আছোঁ শংকৰদেৱৰ জন্মস্থান বৰদোৱা। গতিকে বলক বৰদোৱা যাম বাৰু। প্ৰথমতে বাইকত তেলটো ভৰাই লওঁ। আৰু আমি পালোঁহি ডিপ'লৈ, আৰু ইয়াতে তেল ভৰালোঁ, তেল ডিপো। আৰু মোৰ লগত আহিছে বাসু, আৰু ওচৰৰ ল'ৰা এজন এটা লগ পালোঁ, চিন্ময়। আৰু তেল ভৰাইলৈ আমি আহি আছোঁ, আৰু আমি আহি পালোঁহি শৈবগাঁও। আৰু এইফালে যাব পাৰি নগাঁও মেইন টাউনলৈ। আমি যাব লাগিব ৰাইট চাইডে। I get lost inside my thoughts and when I start to think. আৰু নগাঁও মেইন টাউনৰ পৰা 15 কিলোমিটাৰ উত্তৰত আছে বৰদোৱা থান। আমি বৰ্তমান পাইছোঁহি শৈবগাঁও ৰেল ষ্টেচন, মানে এই অভাৰব্ৰিজখনৰ তলতে আছে শৈবগাঁও ৰেল ষ্টেচনটো। আৰু আমি পালোঁহি শংকৰদেৱৰ জন্মস্থান বৰদোৱা, আৰু এইটো হৈছে তাৰ গেটটো। আৰু বৰ্তমান বৰদোৱাত দৌল উৎসৱ চলি আছে, আৰু এই দৌল উৎসৱ চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্ত বৰদোৱাত সমাগম হয়। আৰু এইখন হৈছে নামঘৰৰ মূল প্ৰৱেশদ্বাৰ। বলক আমি নামঘৰৰ ভিতৰলৈ সোমাই যাওঁ। সঁচাই এক সুন্দৰ পৰিৱেশ, আৰু আটক ধুনীয়া লাইটেৰে সজাই পৰা তোলা হৈছে নামঘৰ ভাগ। আৰু এই ভাগেই হৈছে মূল নামঘৰ ভাগ। আমি বৰ্তমান ভিতৰত যাব নোৱাৰিম। ভিতৰলৈ যাবলৈ হ'লে ধুতি আৰু গামোচা লাগিব। আৰু নামঘৰৰ বাহিৰত ইয়াতে ভক্তসকলে জিৰণি লৈছে। ইয়াতে গোটেই ৰাতিটো তেওঁলোকে থাকিব। আৰু আচলতে ইয়ালৈ আহিলেহে ইয়াৰ প্ৰকৃত পৰিৱেশৰ কথা গম পাব। চাৰিওফালে কেৱল নাম কীৰ্তন চলি আছে। সঁচা এক সুন্দৰ পৰিৱেশ। চাৰিওফালে কেৱল নাম কীৰ্তন হৈ আছে। বৈকুণ্ঠ জুতায়া সেই স্থানে নিজৰ গুৰু সেই স্থানে নিজৰ গুৰু ভৈৰন্ত উদয়া। আৰু এইটো হৈছে হাতী পুখুৰী। মূল নামঘৰৰ কাষতে আছে এই পুখুৰীটো। আৰু দৌল উৎসৱৰ লগতে সংগতি ৰাখি ইয়াত এখন মেলা হয় বহুত ডাঙৰ। ইয়াতে প্ৰায় সকলোবোৰ বস্তুৱে পোৱা যায়। চবতে কৰোণা ভাইৰাছ চলি আছে, গোটেই মাস্ক এখন কিনি লৈছে।
জাষ্ট জোক কৰিলোঁ, এইখনে কৰোণা ভাইৰাছ প্ৰটেকশ্যন দিব নোৱাৰে। আৰু আমি এতিয়া আকাশী গংগা পাৰলৈ গৈ আছোঁ। ইয়াতে মানুহ দেখিছে ইমান, নিজে নিজে আগলৈ গৈ আছোঁ। আমি বৰ্তমান আছোঁ গংগা পাৰত আৰু মানুহ ইমান বেছি যে ভিডিঅ' কৰিব পৰা নাই। এইটো হৈছে আকাশী গংগা পাৰ আৰু এইটো আছে হাজাৰ হাজাৰ ভক্ত আৰু এই গোটেই গংগা পাৰতে মানুহ আছে। ইয়াতে ৰাতি থাকিব আৰু ইয়াতে ভাত পানীৰ ব্যৱস্থা কৰিছে। আৰু এইখনে হৈছে আকাশী গংগা। দেখা পাইছে চাৰিওফালে লাইট জ্বলি আছে আৰু গোটেই পাৰটোতে মানুহ আছে। দাম কেনেকৈ বিলাকৰ দাম? আৰু মানুহ চাওকচোন, সময় বাঢ়িছে কিন্তু মানুহ কমা নাই, বাঢ়িহে আছে। How close it starts to end up on the brink. I tried so hard, but all these scars they cut so deep I bleed. I fell so fast from heaven, it's like someone clipped my wings. Now I'm falling, and I can't see the ground. Can we? বৰ্তমান টাইম হৈছে 11:15 আৰু আমি বৰ্তমান নামঘৰৰ বেক চাইডে আহিলোঁ। নামঘৰৰ বেকফালে মানুহ কম আছে। সঁচাই এটা সুন্দৰ পৰিৱেশ, চাৰিওফালে কেৱল নাম শুনা পাবই, নাম কীৰ্তন হৈ আছে চব চাৰিওফালে। টাইম বাঢ়ি গৈছে কিন্তু মানুহ কমা নাই। বৰ্তমান টাইম হৈছে 11:30 আৰু আমি বৰ্তমান আছোঁ দৌল মন্দিৰ। এইফালে আছে দৌল মন্দিৰ আৰু দৌল মন্দিৰৰ ভিতৰত আমি এতিয়া নাযাওঁ, সময় বহুত হ'ল, ঘৰ যাব লাগে। আৰু ভিডিঅ'ত বহুতবোৰ বস্তু দেখাব পৰা নাই, সেইবোৰ কেতিয়াবা দিনত আহিম তেতিয়া দেখাম। আৰু ভিডিঅ'টো ইমানটা সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। ধন্যবাদ।